নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। চলিত পেৰিছ অলিম্পিক 2024 আজি ষষ্ঠ দিনা ভাৰতীয় শ্বুটাৰ স্বপ্নীল কুশালে লাভ কৰিলে ব্ৰঞ্জৰ পদক। 50 মিটাৰ ৰাইফলত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰা স্বপ্নীল কুশালে হ'লগৈ ভাৰতৰ প্ৰথমগৰাকী শ্বুটাৰ। পদক অৰ্জনৰ পাছত উৎফুল্লিত কুশালে কয়, এই পদকৰ অৰ্থ বহুত। এইটো সোণ নহয়, কিন্তু মই সুখী যে মই এটা পদক পাইছোঁ। অলিম্পিক পদক লাভ কৰাটো এটা ডাঙৰ সপোন। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আছাম। চলিত পেৰিছ অলিম্পিক 2024 আজি ষষ্ঠ দিনা ভাৰতীয় শ্বুটাৰ স্বপ্নীল কুশালে লাভ কৰিলে ব্ৰঞ্জৰ পদক। 50 মিটাৰ ৰাইফলত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰা স্বপ্নীল কুশালে হ'লগৈ ভাৰতৰ প্ৰথমগৰাকী শ্বুটাৰ। পদক অৰ্জনৰ পাছত উৎফুল্লিত কুশালে কয়, এই পদকৰ অৰ্থ বহুত। এইটো সোণ নহয়, কিন্তু মই সুখী যে মই এটা পদক পাইছোঁ। অলিম্পিক পদক লাভ কৰাটো এটা ডাঙৰ সপোন।